নগাঁও উপনিৰ্বাচনৰ AIUDFৰ প্ৰাৰ্থী হ'ব বদৰুদ্দিন আজমল। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ বৃদ্ধি হৈছে ৰাজনৈতিক তৎপৰতা। AIUDFৰ প্ৰাৰ্থীক লৈ দলৰ মাজতে ব্যাপক চৰ্চা। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এনে ৰাজনৈতিক তৎপৰতাৰ মাজতেই উপনিৰ্বাচনত বদৰুদ্দিন আজমলেই AIUDFৰ প্ৰাৰ্থী হ'ব বুলি দলৰ মাজতে চৰ্চা চলিছে। ইতিমধ্যে সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সৃজনগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰক নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰায় থিৰাং কৰিছিল AIUDFে। কিন্তু দলৰে একাংশই চৰকাৰৰ প্ৰাৰ্থিত্বক লৈ বিৰোধ কৰে। আনকি একাংশ নেতাই সমষ্টিটোত নতুন মুখৰ প্ৰাৰ্থী বিচৰাৰো পোষকতা কৰে। তাৰ মাজতে দলৰ অধিক সংখ্যক নেতাই নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বদৰুদ্দিন আজমলক প্ৰাৰ্থী হ'বলৈ হেঁচা প্ৰয়োগ কৰে। দলটোৰ জ্যেষ্ঠ নেতাসকলৰ দাবী, আজমলে হ'ব লাগিব নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী। অৱশ্যে এই মুহূৰ্তলৈকে দলৰ তৰফৰ পৰা আজমলক চূড়ান্ত প্ৰাৰ্থী হিচাপে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। উল্লেখ্য যে এই আসনখন খালী হৈছিল প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰাজনৈতিক দল সলনি কৰি বিজেপিত যোগদান কৰাত। 2024 লোকসভা নিৰ্বাচনত নগাঁৱৰ পৰা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক 2,12,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। কিন্তু 2026 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে আৰু দিছপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হয়। ফলত নগাঁও লোকসভা আসনখন খালী হয় আৰু অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনক লৈ এতিয়া আৰম্ভ হৈছে নতুন ৰাজনৈতিক অংক। উল্লেখ্য যে 13 আগষ্টত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে শিৱসাগৰৰ পৰা ঘোষণা কৰিছিল যে নগাঁও লোকসভা উপনিৰ্বাচনত দলৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন আমচু সভাপতি ৰেজাউল কৰিম চৰকাৰ। অৰ্থাৎ কংগ্ৰেছৰ সৈতে বুজাবুজিৰ সম্ভাৱনা নাকচ কৰি আজমলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাৰ্তা দিছিল। কংগ্ৰেছে আজমলসহ অন্যান্য বিৰোধীক একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছিল যদিও AIUDF দলে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল। বদৰুদ্দিন আজমলে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণো চলাইছিল আৰু দলটোৰ সৈতে কোনো নিৰ্বাচনী মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰিছিল। নগাঁৱৰ দৰে গুৰুত্বপূৰ্ণ লোকসভা আসনত দলৰ সভাপতি বদৰুদ্দিন আজমল নিজেই প্ৰাৰ্থী হোৱাটো বিচাৰিছে AIUDFৰ দলৰ কেন্দ্ৰীয় সমিতিসহ প্ৰায় সকলো পৰ্যায়ৰ নেতাই। ফলত আজমলক লৈ নতুন চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনীতিত, যাৰ বাবে বিন্নাকান্দিৰ বিধায়কজনে পুনৰ নিজৰ ৰাজনৈতিক ক্ষেত্ৰ সলনি কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এতিয়া বদৰুদ্দিন আজমলৰ নাম পুনৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ অহাৰ লগে লগে দলীয় নেতৃত্বৰ চাপ আৰু সাধাৰণ ৰাইজ সমৰ্থকৰ চাপত পৰি আজমলে প্ৰথমে অমান্তি আছিল যদিও এতিয়া সন্মতি প্ৰদান কৰা বুলি দলটোৰ শীৰ্ষ সূত্ৰত প্ৰকাশ পাইছে। শেহতীয়া তথ্য অনুসৰি কোনো নাটকীয় পৰিৱৰ্তন নহ'লে বদৰুদ্দিন আজমলেই নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।